হাই ফ্রেন্ডস, এটা জাতিক যদি কোনোবা জাতিয়ে তুচ্ছ তাচ্ছিল্য কৰি মাত মাতে আৰু এটা জাতিক যদি টাৰ্গেট কৰি মাত মাতে, গালি দি থাকে, তেনেহলে ইয়াতকৈ দুখৰ বিষয় আৰু হ'বই নোৱাৰে। আমাৰ মুছলমান জাতিটো ইমানেই কমজোৰি হ'লনে? যি টি কথা যিয়ে নহওক কৈ থাকিব, গালি দি থাকিব আৰু সেয়া আমাৰ সহ্য কৰিব লাগিব। এইটো কি আমাৰ মুছলমান ধৰ্ম নেকি? এই কমজোৰি নেকি আমাৰ মুছলমান ধৰ্মটো? এই ফটোখন আপোনালোকে চাওক। এই মানুহটো ক'ৰ, কি কথা আমি একোই নাজানো। এই মানুহটোৰ কাৰণে এটা আইনী ব্যৱস্থা ল'ব লাগিব। এই মানুহটো আমাৰ মুছলমান মহিলা মানুহকেইটাক ইমান বেয়া বেয়াকৈ গালি দি আছে আৰু সেই বেয়া গালিকেইটা আমি আপলোড দিয়া নাই, কিয়নো এই কুকুৰৰ লগত আমি লাগি থাকি লাভ নাই। আমি সেই বেয়া বেয়া গালিকেইটা যদি আপলোড দিওঁ তেনেহলে আমাৰ সমাজটো বেয়া হ'ব। গতিকে আমি বেয়া ভিডিঅ' আমি ইউটিউবত আপলোড নিদিওঁ। আমি বেয়া ভিডিঅ' আপলোড দিয়া নাই বুলি ইয়াক যে ক্ষমা কৰি দিয়া হ'ব সেইটো নহয়। এই মানুহটো ক'ৰ, কি কথা সেইটো বিচাৰি ওলাব লাগিব। আইনভাৱে এটা ব্যৱস্থা ল'ব লাগিব। তো এইটো আপোনালোকে সকলোৱে যদি মিলি ইয়াৰ বাবে এটা ব্যৱস্থা কৰা যায় তেনেহলে অৱশ্যই এই কুকুৰটো ভাল হ'ব বা গালি দিয়াটো বন্ধ হ'ব। তো সমূহ ৰাইজে কি কৰিব বিচাৰে আপোনালোকে কমেণ্টত ক'ব আৰু চেষ্টা কৰক সকলো মানুহে প্ৰতিবাদ কৰিবৰ কাৰণে। মোৰ কথাকেইটা যদি ভাল লাগিছে তেনেহলে ছাবস্ক্ৰাইব ফলো অৱশ্যই কৰি দিব। জয় অসম।